সকলোলৈকে পোনপ্ৰথমে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু এই ভিডিঅ'টো আছিল যোৱা কালি অৰ্থাৎ কালি গৰু বিহু আছিলে কিছু অসুবিধাৰ বাবে মই কালি ভিডিঅ'টো এডিট কৰিব নোৱাৰিলোঁ সেয়েহে আজি এডিট কৰি আপলোড কৰিছোঁ আৰু আজি ঘৰৰ সকলোখিনি কাম ময়ে কৰিব লাগিব মায়ে কৰিব নোৱাৰে সকলোখিনি নিয়ম নীতিৰ পৰা ধৰি সকলো ময়ে কৰিব লাগিব আৰু সেয়েহে আমাৰ ওচৰৰ খুৰীগৰাকী আহি মোক অলপ সহায় কৰি দিলে মানে এই মাহ হালধিখিনি খুন্দি দিলে গৰু নোৱাবৰ কাৰণে আৰু বাকী থকা কামখিনি ময়ে কৰিব লাগিব এয়া জনা নজনা সেইটো পিছৰ কথা কিন্তু কৰিবতো লাগিবই যেহেতু ঘৰত গৰু আছে আৰু এয়া গৰু চাত লগাবৰ কাৰণে মই বাঁহৰ খলি এনেদৰে বনাই ল'লোঁ কেনেকুৱা হৈছে আপোনালোকে জনাবচোন আৰু জনাই নজনাই এয়া মই বনালোঁ আকৌ এবাৰ কৈছোঁ আপোনালোকক কেনেকুৱা হৈছে কমেণ্ট এটা কৰি জনাব এইবাৰ এয়া মই প্ৰথম বনাইছোঁ আৰু শোৱাৰ পৰা উঠা যিহেতু অলপ সময় হ'ল মই অলপ আগত ক'লোৱে আজি ঘৰৰ সকলো কাম মোৰ ওপৰতে সেয়েহে কাম কৰি থাকোঁতে মই চাহ একাপ খাবলৈও পাহৰিছিলোঁ এতিয়া চাহ একাপ খাই লওঁ আৰু এতিয়া চাহ খাই আহিলোঁ মই কলপাত এখিলা কাটিবৰ বাবে মাহ হালধিখিনি থ'বৰ বাবে আৰু এখন হাতে ভিডিঅ'টো কৰি আছোঁ ভিডিঅ'টো মই পইচা পাম বুলি কৰা নাই স্মৃতি হিচাপত থাকি যাবৰ কাৰণে মই ভিডিঅ'বোৰ কৰি আছোঁ এয়া গৰু চাটৰ বাবে যি লাগে সকলোখিনি মই কাটি ল'লোঁ কিন্তু ইয়াত জাতিলাওটোহে নাপালোঁ আৰু এতিয়া আহি আছোঁ মই নদী পাৰলৈ আৰু এইফালে আমাৰ মামাহঁতৰ ল'ৰাটো গৈ আছে আমাৰ গৰুজনী এনেদৰে খেদি লৈ গৈ আছে এয়া পাই গ'লোহি নদীত ইয়াত সকলোখিনিয়ে গা ধুৱাই আছে মইহে অহা অলপ দেৰি হ'ল একো কথা নাই যিহেতু ঘৰত সকলোখিনি কাম ময়ে কৰি আহিছোঁ সেয়েহে অলপ দেৰি হৈছে আৰু এইফালে আছে আমাৰ মামাই গৰুখিনি খেদি আছে এয়া সকলোৱে গৰু গা ধুৱাইছে আৰু তাতে ল'ৰা ছোৱালীখিনিয়ে নিজে গা ধুই আছে চাই লওক দৌৰিছে ফূৰ্তি কৰিছে বহুত ভাল লাগে আমি সৰুৰ পৰা এই নদীখনত এনেদৰে গৰু গা ধুৱাইছোঁ গৰু বিহুৰ দিনা আৰু নিজেও গা ধুওঁহি ইয়াত ফূৰ্তি কৰোঁহি সঁচাই গাঁৱত জন্ম হৈ সুখী অনুভৱ কৰিছোঁ এতিয়া গৰু গা পা ধুৱালোঁ এতিয়া চাট মাৰিম দেই গাইছ এতিয়া গৰু চাট মাৰিব লৈছোঁ কিন্তু মোৰ মোবাইলটো ধৰি দিয়া মানুহ এজনো নাই আচলতে ইয়াত সকলো নিজক লৈ ব্যস্ত আৰু ময়ো ইমান কষ্ট নকৰিলেও হয় কাৰণ মই এইবোৰ স্মৃতিৰ পাতত সজীৱ হৈ থাকিবৰ বাবে মই ভিডিঅ'বোৰ কৰি আছোঁ ভিডিঅ'ৰ পৰা যেন মই এগালমান টকা পাম সেইটো আশাও কৰা নাই গাইছ এতিয়া গৰু চাট মাৰি হ'ল এতিয়া ইহঁতক পথাৰত থৈ আহোঁ তাৰপিছত নদীত গা ধুম আৰু এইফালে হালধি দেখিছেনে হালধীয়া দাঁত ঘঁহি আহিছোঁ দাঁত ঘঁহিব লাগে বোলে হালধিয়ে সেইকাৰণে হালধীয়া দাঁত ঘঁহি আহিছোঁ এতিয়া নদীত গা ধুই ল'লোঁ ঘৰত ধুমগৈ বাৰু কিন্তু নদীত গা ধোৱা মজাটোৱে বেলেগ আৰু মই গৰু চাট লৈ আহিছোঁ সকলোৱে লৈ আহিছে ময়ো লৈ আহিছোঁ আৰু এইফালে আগত গৈ আছে লগৰকেইটা আজি মানে নদীত যিমানবোৰ মানুহ আহিছে গৰু গা ধুৱাবলৈ আৰু সকলোখিনিয়ে নিজে গা ধুই গৈছে আৰু এতিয়া আহি পাই গ'লোহি মই ঘৰ আৰু গৰু চাটকেইটা এনেদৰে ইয়াতে থৈ ল'লোঁ চ' আজি ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু শুনক এইকেইদিন বিহু ভিডিঅ' আহি থাকিব আপোনালোকে চাই থাকিব কিন্তু দেই